Hey guys, welcome back to my YouTube channel. Namaskar bondhu সকল মই মোৰ YouTube channel Talks with Neha লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। Then guys, মই আজি পুনৰ আপোনালোকৰ কাষ চাপিলোহি অন্য এটা ভিডিঅ'ৰ সৈতে। আৰু যদি মোৰ ভিডিঅ'সমূহ আপোনালোকে ভাল পায় লাইক কমেন্ট কৰি দিব আৰু যি সকলে প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰাৰ লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। Then guys, মই আজি মূল বিষয়টোৰ ওপৰত ক'বলৈ গৈ আছো। সেই বিষয়টো হ'ল দৈনন্দিন জীৱনত সুখী হোৱাৰ মুখ্য কাৰকসমূহ। আপোনালোকে বাৰু জানেনে দৈনন্দিন জীৱনত সুখী হ'বৰ বাবে কি কি বস্তুৰ প্ৰয়োজন? আপোনালোকে যদি নাজানে তেনেহ'লে মোৰ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব লাগিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। দেন গাইজ, এতিয়া মূল বিষয়টোৰ ওপৰত ক'বলৈ গৈ আছো। দৈনন্দিন সুখৰ বাবে কেইটামান মুখ্য কাৰক যেনে স্বাস্থ্য, ধন সম্পত্তি বা বৈবাহিক সা সুবিধাৰ লগৰীয়া আৰু বন্ধু বান্ধৱ, মনৰ শান্তি, আন বহুকেইটা কাৰক আছে, কিন্তু এই কাৰককেইটা প্ৰধান। যদি আপোনাৰ ওচৰত এইকেইটা আছে আৰু তাৰ পিছত আপুনি নিজৰ মনটোক বা অৱস্থাটো সুখী কৰিবলৈ প্ৰস্তুত কৰিব পাৰিছে তেন্তে আপুনি সুখী হ'ব পাৰে। কিন্তু এইবোৰৰ বাহিৰেও আপোনাক আন এটা বস্তু সুখ লাগিব। কিয় জানেনে? আপুনি সুখী হ'বৰ বাবে আপোনাক এটা মানসিক সুখ অৱস্থা লাগিব। মানসিক অৱস্থাটো আপোনাৰ ভাল হ'ব লাগিব। যদি সুখৰ বাবে আপোনাৰ সঠিক মানসিক অৱস্থাটোৱে নাই তেন্তে এই কাৰককেইটা থাকিলেও আপুনি সুখী হ'ব কেতিয়াও নোৱাৰিব। মানসিক অৱস্থাটো আপুনি সুখী হ'বৰ বাবে আটাইতকৈ প্ৰয়োজনীয়। আগৰ কাৰককেইটা হ'ল সৰ্বসাধাৰণ মানুহৰ বাবে। যদি কোনোবাই তাতোতকৈ ওপৰত আধ্যাত্মিক সুখ বিচাৰে তেন্তে দৈনন্দিন সুখতকৈ ওপৰৰ সুখৰ বাবে আন কিছুমান কাৰক আছে। সেই কাৰকসমূহ হ'ল সম্পূৰ্ণতা আৰু জ্ঞান লাভ। এই দুয়োটা তেওঁলোকৰ বাবে যিসকলে দৈনন্দিন জীৱনতকৈও আৰু সুখৰ তাতকৈ ওপৰত সুখ বিচাৰে। এই ক্ষেত্ৰত কিছুমান মানুহৰ বাবে সুখ হোৱাটো সম্ভৱ নহয় যদিহে তেওঁলোকে সম্পূৰ্ণতা আৰু জ্ঞান লাভ নকৰে। এই সম্পূৰ্ণতা আৰু জ্ঞান জীৱনৰ ক্ষেত্ৰত আৰু তেওঁলোকৰ নিজৰ বাছি লোৱা কোনো এটা বিষয়ত হ'ব পাৰে। দেন গাইজ, মই কেইটামান কাৰকৰ বিষয়ে ইয়াত উল্লেখ কৰি দিলোঁ। আপোনালোকে যদি ভিডিঅ'টো ভালদৰে চাইছে তেনেহ'লে গম পাইছে চাগৈ, আৰু যদি ভালকৈ আপোনালোকে চোৱা নাই, মন দি চোৱা নাই তেনেহ'লে আপোনালোকে ভালকৈ গম পোৱা নাই হ'বই। দেন গাইজ, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, দৈনন্দিন জীৱনত আপোনালোকে কেনেদৰে সুখী হ'ব পাৰে বা কেনেদৰে সুখত থাকিব পাৰে, সদায় যদি আপোনালোকে সুখত থাকিব বিচাৰে তেনেহ'লে এই কাৰককেইটা আপোনালোকৰ লাগিব। আৰু যদি আপোনালোকৰ এই কাৰককেইটা নায়েই তেনেহ'লে আপোনালোকে জীৱনত সুখী থাকিব নোৱাৰে কেতিয়াও। এই কাৰককেইটাৰ থকাৰ উপৰিও আপোনালোকৰ মানসিক অৱস্থাটো সুস্থ থাকিব লাগিব যদিহে আপোনালোকে সুখত থাকিব বিচাৰে। দেন গাইজ, মই আজি বিদায় লৈছোঁ ইমানতে। নতুন নতুন ভিডিঅ' লৈ মই পুনৰ আপোনালোকৰ কাষ চাপিমেই।